নমস্কাৰ। কবিতাৰ শিৰোনাম অগ্নিৰ কালৰূপ। কথা আৰু আবৃত্তি নৱজ্যোতি দাস। সঁচাকৈয়ে বৰ হৃদয় বিদাৰক। পুনৰবাৰ একে ঘটনাই সমগ্ৰ অসম কন্দুৱাই থৈ গ'ল। কি হৈছে অসমখন? কণমানিৰ জীয়াই জীয়াই মৃত্যু চাব লগা হৈছে যে। কিমান সহিম ফুল কুমলীয়া ল'ৰাৰ মৃত্যু চাই। বুকুখন উচপ খাই উঠে। এই মৰ্মান্তিক ঘটনাই মোৰ মনটো নিথৰ কৰি পেলায়। মনটোক বুজাব নোৱাৰা পৰিস্থিতিৰ সন্মুখীন হওঁ। নাজানো ভগৱানে মনুষ্য জাতিৰ অগ্নি পৰীক্ষা লৈছে নেকি? কিয় এনেকৈ সোণোৱালী সপোনবোৰ ভাঙি গৈছে? ইটোৰ পিছত সিটো দুখজনক খবৰবোৰ বৃদ্ধি পাইছে। অশান্তিৰে ভৰপূৰ হৈ পৰিছে সোণোৱালী অসমখন। আমি মনুষ্য জাতি মাথো নিৰূপায়। কণমানি জীৱনবোৰ স্বতঃস্ফূৰ্তভাৱে অজান দেশলৈ ঢাপলি মেলিছে। অৱশেষত কণমানি ৰত্নদ্বীপক সশ্ৰদ্ধা প্ৰণাম জনাইছো। ধন্যবাদ।